হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাইনাছ ওৱানলৈ। আপোনালোকক মই আজি ওলালোঁ অলপ বজাৰ কৰিবলৈ বুলি। আপোনালোককো দেখুৱাওঁ। মই এতিয়া বাটত আহিলোঁ, গাড়ী ৰখি আছোঁ, গাড়ী পোৱা নাই বাৰু। গাড়ী আছে চকত, আহিব। মই নতুনকৈ মোৰ ইউটিউব চেনেলটো খুলিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা কৰিলোঁ। সকলোৱে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া মই গাড়ী ৰখি আছোঁ, এখন গাড়ী আহিছে বাৰু, টেম্পু উঠিলোঁ মই ইয়াতে। আপোনালোকে চাই থাককচোন, মই ক'লৈ যাওঁ, আপোনালোককো দেখুৱাই আছোঁ মই ক'ত আৰু মই এতিয়া আহি পাই গ'লোঁ ৰঙিয়া। আৰু মই আজি ৰঙিয়াত অলপ ষ্টাইল বজাৰতে সোমালোঁ। সদায় যিহেতু বেলেগ বেলেগ মাৰ্টবিলাকত সোমাওঁ, আজি ষ্টাইল বজাৰতে সোমালোঁ। আৰু মই ইয়াতে কি লওঁ আপোনালোককো দেখাওঁ। এইবিলাক দেখিছে নহয়, এইবিলাক গোটেই জেন্টছৰ কাপোৰ হয়। আৰু ওপৰত আছে লেডিছৰ কাপোৰ, সেয়েহে মই লেডিছৰ কাপোৰ ল'ম বুলিয়ে ওপৰত উঠিলোঁ, যিহেতু মই লেডিছ। আৰু জানেই দেখোন, ছোৱালী মানুহ মাইকী মানুহে কাপোৰ বুলি ক'লে ৰ'ব নোৱাৰে, দৌৰা দৌৰি লাগি যায়। ঠিক তেনেকৈ মোৰ দৌৰা দৌৰি। আৰু গোটেইবোৰ কাপোৰ ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে নহয়, কি ক'ম আৰু। মোৰো ইটো লওঁ সিটো লওঁ লাগিছে, তথাপিও মই গোটেই ল'ব নোৱাৰিলোঁ। দুই এযোৰ ল'লোঁ বাৰু, আপোনালোককো দেখুৱাওঁ, চাই থাকক। এয়া মই লং পেণ্ট চাইছোঁ, ভাল লাগিল বাৰু, এটা ল'লোঁ। আৰু ইয়াতে মই দুটা ফ্ৰক চোলা চাইছিলোঁ, শ্বৰ্ট ফ্ৰক। এতিয়া আপোনালোকেও ক'বচোন কেনেকুৱা লাগিছে। মোৰ কিন্তু দুয়োটাই খুব ধুনীয়া লাগিছে। আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ কোনটো ভাল লাগিছে বেছি দুয়োটাৰ ভিতৰত। আৰু এতিয়া মোৰ বজাৰ কৰি হৈ গ'ল, বিলো দি দিলোঁ, বিল কাগজ লৈ ল'লোঁ। আৰু এতিয়া মই ওলালোঁ ইয়াৰ পৰা আহিলোঁ। আৰু ইয়াৰ পৰা ওলোৱাৰ লগতে মই ভাবিলোঁ মোৰ মিনি ব্লগছটো ইয়াতে সামৰণি মাৰোঁ। আপোনালোকে চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বাই বাই।